হেল্ল' নমস্কাৰ, স্বাগতম জনাইছোঁ প্ৰণৱজ্যোতি লাইফষ্টাইলৰ অন্য এটা ভিডিঅ'লৈ। আজি ৰবিবাৰ আৰু বৰষুণৰ বতৰ, চ' আজি মই ইয়াতে থাকি আপোনালোকক দেখাবলৈ ওলাইছোঁ শ্বহীদ মণিৰাম দেৱানৰ সমাধি ক্ষেত্ৰটো। মণিৰাম দেৱানৰ বিষয়ে আপোনালোক সকলোৱে জানে, তথাপিও মোৰ ফালৰ পৰা চমু আভাস এটা দিবলৈ আপোনালোকক চেষ্টা কৰিম। চ' ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। চ' গাইজ, ভিডিঅ'টোত আগবঢ়াৰ আগতে আমি যাব লাগিব যোৰহাট নগৰৰ চিনামৰা চাহ বাগিচালৈ আৰু চাহ বাগিচাৰ সৌন্দৰ্য উপভোগ কৰি আহকচোন আমি মণিৰাম দেৱানৰ বিষয়ে কিছু কথা আলোচনা কৰি সমাধি ক্ষেত্ৰটোলৈ আগবাঢ়োঁ। মণিৰাম দেৱান 1800 শতিকাৰ অসমৰ সমাজ জীৱনৰ এজন প্ৰভাৱশালী ব্যক্তি আছিল। তেওঁৰ জন্ম হয় 1806 চনৰ 17 এপ্ৰিলত। তেওঁৰ পিতৃ মুক্তিয়াৰ ৰাম দত্ত আৰু মাতৃ কৌশল্যা। তেওঁ অসমত চাহ বাগিচা স্থাপন কৰা প্ৰথম ব্যক্তিসকলৰ ভিতৰত এজন আছিল। তেওঁ উজনি অসমৰ জনসাধাৰণৰ মাজত কলিতা ৰাজা হিচাপে জনপ্ৰিয় আছিল। কৰ্মজীৱনৰ আৰম্ভণিতে মণিৰাম উত্তৰ পূব ভাৰতৰ গভৰ্ণৰ জেনেৰেলৰ ডেভিড স্কটছৰ অধীনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰশাসনৰ এজন নিষ্ঠাৱান সহযোগী আছিল। 1839 চনত মণিৰাম নাজিৰাৰ অসম চাহ বাগিচাৰ দেৱান হয় আৰু প্ৰতি মাহে 200 টকাকৈ লাভ কৰিছিল। তেওঁ 1911 চনত টকলাই পৰীক্ষামূলক কেন্দ্ৰ হিচাপে স্থাপিত বিশ্বৰ অন্যতম চাহ গৱেষণা স্থাপন কৰিছিল। 1858 চনৰ 26 ফেব্ৰুৱাৰীত যোৰহাট নগৰত তেওঁক ইংৰাজ চৰকাৰে ফাঁচি দি হত্যা কৰে। চ' গাইজ, এনেকৈ আলোচনা কৰি আমি প্ৰায় গেটৰ সন্মুখ পালোহি আৰু কেম্পাছটোৰ মাজত আপোনালোকে বহুতো বগা বগা কবৰ দেখিবলৈ পাব, সেইবোৰ ইংৰাজসকলৰ হয়। ইমান ধুনীয়া ফুলৰ গছ এডাল আছে, কেমেৰাত আপোনালোকে যিমান ধুনীয়া দেখিছে ৰিয়েলত দেখিবলৈ তাতকৈ বহুত গুণেই ধুনীয়া। আপোনালোকে আহিলে দেখা পাব, বহুত ধুনীয়া পৰিৱেশ। চাৰিওফালে এপাক ঘূৰাই দিছোঁ কেমেৰাটো। আৰু ফাইনেলি আপোনালোকক এতিয়া দেখাবলৈ গৈ আছোঁ মণিৰাম দেৱানৰ সমাধি ক্ষেত্ৰটো। চ' গাইজ, এইটো দেখা পাইছে আপোনালোকে, এইটোৱে হৈছে মণিৰাম দেৱানৰ সমাধি ক্ষেত্ৰ। এইটো ইয়াত লিখা আছে অসমৰ প্ৰথম চাহ খেতিয়ক, উদ্যোগী তথা স্বাধীনতা সংগ্ৰামী। চ' গাইজ, ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু যদি ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।